আমাৰ বন্তি প্ৰজ্বলন কাৰ্য আমাৰ মাল্যৰ্পণ মানে অনুষ্ঠান শেষ হৈছে আৰু লগতে আমাৰ শৰৎ বৰা ছাৰক অনুৰোধ জনালোঁ। আমাৰ বাইদেউসকলো আহক, তেখেতসকলো পুষ্পাঞ্জলি অৰ্পণ কৰক। সীমান্ত ছাৰ, কুমুদ ছাৰ, আমাৰ অনন্ত ছাৰ, শ্ৰীৰাম সকলো যাওক। আহা ৰমেনা উৎপাদন কৰিবা কৰিছা মোক কৰিছিলা কৰে কৰি গ'ল নেকি কৈছো যাৰ মাথা ঘূৰাই আছে তেওঁলোক ইয়াৰ পৰা আহিব লাগে দেই। আমি বাৰে বাৰে কথাটো অনুৰোধ কৰিছোঁ, কিন্তু যাৰ গাটো বেয়া লাগিছে বহি থাকিব পাৰে, আমি একো নকওঁ। যাৰ মাথা ঘূৰাইছে, যাৰ ভাবিছো মই থৈ থাকিব নোৱাৰিম, তেওঁলোকে বহি থাকিব পাৰে। আবার পুষ্পাঞ্জলি অৰ্পণ কৰা। খেলিব লাগে, নিজে আহিব নোৱাৰে নেকি? তই যে লোকক খেলিছ, তই নিজে নাহ কিয়? নিজে আহিবলৈ সপ্তাহ নাই নেকি?